হেল্ল' এভৰিৱান, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই হোম ৰেমেডি এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব আৰু শেষত জনাব আজি ভিডিঅ'টো কেনেকুৱা পালে। ঠিক আছে, তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত মই চুলিৰ ওপৰতে বনাম। চুলিত মই জবা ফুলৰ পাতৰ লগত কি মিক্স কৰি আপোনালোকক দেখাম। মই কি মিক্স কৰি লগাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব, ঠিক আছে। আৰু মোৰ চেনেলত নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অল বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া নতুনকৈ আহিব লগা ভিডিঅ'ছবোৰ পাই থাকিব, ঠিক আছে। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এয়া চাওক, জবা ফুলৰ পাত মই এয়া ভাল ধৰণে ধুই মই মিক্সিত দি দিছোঁ আৰু এল'ভেৰা জেলটো দিম। এয়া এল'ভেৰাৰ মানে যিটো ওপৰৰ স্কিন নহয়, সেই স্কিনটো আঁতৰাই মই ভিতৰৰ সেই জেলটো ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, মই জেলটো ব্যৱহাৰ কৰিছোঁ। এয়া মই জেল দি দিছোঁ আৰু এয়া চাওক, মই জেচমিন ফুলো দি দিছোঁ। মানে এই জেচমিন ফুলটো দিলে ইয়াৰ এটা বহুত ধুনীয়া সুগন্ধ ওলায়, সেয়েহে মই জেচমিন ফুল দি দিছোঁ। মই 4-5 মানে দিছোঁ, আপোনালোকে যিমান দিব বিচাৰে সিমান দিব পাৰিব, কোনো কথা নাই। বহুত ভাল, চুলিৰ কাৰণেও ভাল জেচমিন ফুলটো। মই এনেধৰণে এয়া এতিয়া মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এয়া চাওক, মই এনেধৰণে মিক্সিত পিচি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া মই কেনেকৈ ব্যৱহাৰ কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, ঠিক আছে। এয়া চাওক, মই এয়া মিক্সিত ধুনীয়াকৈ পিচি ল'লোঁ জবা ফুলৰ পাতটো। আৰু এতিয়া মই চুলিত লাহে লাহে লগাই যাম। আপোনালোকে ভিডিঅ'টো চাই যাব, স্কিপ নকৰাকৈ শেষলৈকে চাই যাব, ঠিক আছে। প্ৰথমে মই ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। বহুত ভাল আমাৰ চুলিৰ কাৰণে জবা ফুলৰ পাত আৰু এল'ভেৰা। যিহেতু মই সপ্তাহত এদিনকৈ লগাওঁ, কেতিয়াবা দুদিনকৈও লগাওঁ। আৰু আপোনালোকে যদিহে ব্যৱহাৰ কৰা নাই, কৰি চাব, কেনেকুৱা পায় আপোনালোকে জনাব। আৰু মই এনেদৰে ব্যৱহাৰ কৰি থাকোঁ। আৰু জেচমিন ফুলটো দিলে ইয়াৰ বহুত ধুনীয়া এটা সুগন্ধ আহে, সেয়েহে মই জেচমিন ফুলটো ইয়াত দিওঁ। আপোনালোকে যদি জেচমিন ফুল দি ব্যৱহাৰ কৰা নাই, কৰি চাব এদিন, বহুত ভাল পাব। বহুত ভাল এটা সুগন্ধ আহে। আৰু জবা ফুলৰ পাতটো লগালে আমাৰ চুলিৰ মানে পকা বন্ধ হয়, সৰাও বন্ধ হয়, মানে চুলি মজবুত কৰি তোলে আৰু বহুত ডাঠ কৰে আমাৰ চুলিবোৰ। সেয়েহে মই এনেধৰণে ব্যৱহাৰ কৰি থাকোঁ। আপোনালোককো মই ভাবিলোঁ ৰেমেডিটো দি দিওঁ, বহুত ভাল ৰেমেডি যেতিয়া এইটো। এয়া চাওক, আপোনালোকে দেখিয়ে গম পাইছে বহুত পিছল, মানে বহুত পিছল হৈ গৈছে, চুলিখিনিও যথেষ্ট পিছল হৈ যায়। বহুত ভাল। আপোনালোকে ব্যৱহাৰ যদি কৰা নাই, কৰি চাব, ঠিক আছে। তেনেহ'লে মই গোটেইখিনি সানি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া চাওক, মোৰ সনা কমপ্লিট হৈ গ'ল। এয়া চাওক, মই এনেধৰণে সানি ল'লোঁ। আৰু এতিয়া মোৰ চেহেৰাটো আপোনালোকে বেলেগ দেখিব, বৰ মানে কিবা দেখিছে মুখখন। আৰু মই এনেধৰণে 2 ঘণ্টা ৰাখি দিম। 2 ঘণ্টা, আপোনালোকে যদি 2 ঘণ্টা আমনি পায়, 1 ঘণ্টা বা 1.5 ঘণ্টাও ৰাখিব পাৰিব। মই 2 ঘণ্টা ৰাখি দিম। আৰু 2 ঘণ্টা ৰাখি দিয়াৰ পাছত মই অকল খালী পানীয়ে ধুই দিম চুলিবোৰ। মানে চেম্পু ব্যৱহাৰ নকৰোঁ। চেম্পু যদি লগালগ ব্যৱহাৰ কৰি দিওঁ নহয়, তেতিয়া চুলিৰ যিটো ভিটামিন পাব নহয়, এতিয়া জবা ফুলৰ পাতৰ পৰা যিটো ভিটামিন পাব, সেই ভিটামিনটো চেম্পু ব্যৱহাৰ কৰি দিলে, লগালগ যদি চেম্পু ব্যৱহাৰ কৰি দিওঁ, তেতিয়া ভিটামিনটো গুচিয়ে যাব। 2 দিনৰ পাছত মই চেম্পু ব্যৱহাৰ কৰিম আৰু এতিয়া 2 ঘণ্টাৰ পাছত মই অকল খালী পানীয়ে ধুই দিম। এনেধৰণে আপোনালোকে যদি জবা ফুলৰ পাত এনেধৰণে ব্যৱহাৰ কৰা নাই, কৰি চাব, বহুত ভাল পাব। আৰু মোক কমেণ্টত জনাব আপোনালোকে কেনেকুৱা পাইছে। আৰু ঠিক আছে। আৰু মোৰ চেনেলত যদি নতুন হয়, নতুনকৈ আহিছে ফ্ৰেণ্ডছ কোনোবা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। অন্য এটা ভিডিঅ' সৈতে আপোনালোক সকলোকে লগ পাম, ঠিক আছে। বাই বাই, লাভ ইউ অল মাই ফ্ৰেণ্ডছ, বাই বাই।